কবিতাৰ শিৰোনাম মৃত্যু এতিয়া সহজ। কথা সুমী বৰঠাকুৰ শৰ্মা আৰু আবৃত্তি কৰিছোঁ মই গিৰিচন্দন দিহিঙীয়াই। মৃত্যুৰ মৰুভূমিত নশ্বৰ দেহৰ কেঁচা ৰক্তৰ চেকুৰাৰ কিলবিলনি। নাজানে কোনেও কেতিয়া কেনেকৈ মৃত্যুৰ বিভীষিকাত বিলুপ্ত হৈ দুদিনীয়া পৃথিৱীত মানৱ জীৱন। সময়ৰ চক্ৰবেহুৰ পকনীয়াত জাহ যায় কতজনৰ নিৰীহ প্ৰাণ। ৰোগত, ভোকত, দুখত, আক্ৰমণাত্মক হিংসাৰ দাৱানলত, হত্যাযজ্ঞত জীৱনৰ ঘটে পৰিসমাপ্তি। অমূল্য জীৱন হৈ পৰে মূল্যহীন। পপীয়া তৰা খহাতি খহি পৰে। মৃত্যুৰ উপত্যকাত আকাশৰ এটি এটি উজ্জ্বল নক্ষত্ৰ। জ্বলন্ত চিতাত কুন্দলি পকোৱা ধোঁৱাৰ আবেষ্টনীত নিঃশেষ হৈ উৰি যায় মাথো এমুঠি ছাই হৈ। আপোনজনৰ বুকু ভঙা কান্দোনত কঁপি উঠে আই বসুন্ধৰা। ভৰসা নোহোৱা জীৱনত মৃত্যুৱে হাত বাউলি দি মাতে। অনিচ্ছাকৃত মৃত্যুৰ সহজলভ্যতাত মৃত্যু এতিয়া সহজ। মৃত্যু এতিয়া সহজ। ধন্যবাদ।